আজি চৰাইদেউ জিলা মইনা পাৰিজাতৰ সৌজন্যত দিনমণি মইনা পাৰিজাত তথা স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজৰ সহযোগত সাপেখাতি অঞ্চলৰ চতিয়ানাগুৰি দিনমণি ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে শিশুসকলৰ মাজত একাংকিত নাট প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত জিলাখনৰ কেইবাটাও শিশু একাংকিত নাট্য দলে অংশগ্ৰহণ কৰে। চৰাইদেউৰ পৰা ৰাজু গগৈৰ ৰিপৰ্ট, আসাম লাইভ 7। নমস্কাৰ। চৰাইদেউ জিলাৰ আৰু দিনমণি মইনা পাৰিজাতৰ সহযোগত আজি যি একাংকিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে 24 ডিচেম্বৰ তাৰিখে। এই তাৰিখটো আমাৰ অতি মূল্যৱান বুলি ভাবিছোঁ আৰু এই ক্ষেত্ৰত আমি শিশুসকলক কেনেকৈ আগবঢ়াই নিব লাগে আৰু কেনেকৈ আমি শিশুসকলক উন্নতি পথত বাট দেখুৱাব পাৰোঁ তাকে আমি কামনা কৰি আজি এই অনুষ্ঠানটো আমি কিমান কি কৰিব পাৰোঁ আগবঢ়াই নিয়াত আপোনালোকৰ ফালৰ পৰা আমি যি সহায় সহযোগিতা পাইছোঁ তাকে লৈ আমি অশেষ ধন্যবাদ। আৰু আমি লাকুৱা আৰু আমাৰ বিশেষকৈ ওচৰৰে কেইখনমান নাট, আমাৰ 5খনকৈ নাট আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যি প্ৰতিভা, সেই প্ৰতিভাক আমি সুদূৰ ভৱিষ্যত কেনেকৈ আগবঢ়াই নিব পাৰোঁ তাকে আমি কামনা কৰিছোঁ। সুপ্ত প্ৰতিভা বিকশিত ক্ষেত্ৰত আপোনালোকে মানে অগ্ৰাধিকাৰ লৈছে নহয় জানো? হয়, আমি শিশুসকলৰ সুপ্ত প্ৰতিভাৰ ক্ষেত্ৰত যি আগবঢ়াই নিব লাগে আমি সেই ক্ষেত্ৰত আমি জড়িত হ'ব বিচাৰিছোঁ। আৰু আমি এই ক্ষেত্ৰত আমি চৰকাৰক এটা আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে আপোনালোকৰ যি আমাৰ সহায় সহযোগিতা লাগে সেই সহায় সহযোগিতা আপোনালোকে যাতে আমাক আগবঢ়ায়। জাজিস্থিত ভলুকা ভৱন স্মাৰ্ট স্কুলৰ 2024-25 শিক্ষাবৰ্ষৰ নতুন নামভৰ্তিকৰণৰ বাবে ঘোষণা। CBSEৰ অধীনত আৰু নতুন শিক্ষানীতিৰ আধাৰত শিক্ষাদান কৰিবলৈ ব্যৱস্থা থকা ভলুকা ভৱন স্মাৰ্ট স্কুলত প্লে গ্ৰুপ, নাৰ্চাৰী, LKG, UKG, ক্লাছ 1ৰ পৰা 4লৈকে নামভৰ্তিকৰণৰ বাবে আবেদন কৰিব পাৰিব। চাৰিসীমা সুৰক্ষিত আৱাসিক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আটক ধুনীয়া প্ৰেক্ষাগৃহ, ডাঙৰ খেলপথাৰ, পাৰফৰ্মিং আৰ্টৰ সহায়েৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শাৰীৰিক মানসিক বিকাশত গুৰুত্ব দিয়া হয়। ইয়াৰ উপৰিও ক্লাছ 1ৰ পৰাই ষ্টেম লেবৰেটৰী, ৰবটিক্স লেবৰেটৰীৰ লগতে বিজ্ঞানভিত্তিক প্ৰজেক্টবিলাকৰ দ্বাৰা সৃষ্টিশীলতাক উদগনি দিয়া হয়। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8099738065 অথবা 8811962234।